বন্ধুসকল ফটোশ্বপৰ পিছত এতিয়া আমি ফিল্মোৰাত অসমীয়া কেনেকৈ টাইপ কৰা হয় বা কেনেকৈ ইউজ কৰা হয় সেইটো আমি চাওঁ এতিয়া তোৰ কাৰণে আমি কি কৰিব লাগিব এই ভিডিঅ'টোত আমি এটা টেক্সট লেয়াৰ লৈ লওঁ যাতে আমি টাইপ কৰিবৰ কাৰণে এইটোত যাব লাগিব আৰু ইয়াত আমি অসমীয়া আমি যেটো ইয়াত টাইপ কৰিছিলোঁ সেইটো আমি তাতে লৈ যাব পাৰোঁ তাতে এটা কথা হ'ল এটা নোটপেড লৈ লওঁ এইখিনি আমাৰ কনভাৰ্টেড খিনি হয় এইটো নন ইউনিকোড আৰু এইটো হৈছে ইউনিকোড এতিয়া ইউনিকোডৰটো যদি আমি ফিল্মোৰাত লৈ লওঁ কালাৰটো যদি আমি ৰেড লৈ লওঁ আৰু আমি সাইজটো কিছু বঢ়াই দিওঁ কি হৈছে আহিছে কিন্তু যেনেকৈ আহিব লাগে তেনেকৈ অহা নাই এতিয়া উল্টা পুল্টা আহি গৈছে এতিয়া এইটো যদি আমি ফন্টটো চেঞ্জ কৰোঁ আমাৰ যেটো গীতাঞ্জলি সাপোৰ্ট কৰা যেটো ফন্ট হয় এই ফন্টটো দিয়াৰ পিছতো এইটো অহা নাই ইয়াতো আমি এই যেটো আমাৰ গীতাঞ্জলি ফন্ট এটা কনভাৰ্টেডটো হয় ইয়াৰ আগৰ ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ গ্ৰাফিক কনভাৰ্টাৰ আমি কনভাৰ্ট কৰা ইয়াৰ ভিডিঅ'টো সেইটো ইয়াতো আহি যাব আৰু আমি ইয়াত এডভান্সত গৈ এনিমেশ্যন যদি আমি লগাব বিচাৰোঁ সেইটো আমি লগাব পাৰোঁ এতিয়া যদি আমি ভিডিঅ'টো প্লে কৰোঁ আমি এইদৰে আমি ফিল্মোৰাটো অসমীয়া টেক্সট ইউজ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব